মোক এটাও ধুই দিবি হ'ব হ'ব ধুই দিম শুনি তোৰ কাপোৰ আছে নেকি কিবা নাই নাই মই ধুলো তোৰ আছে যে লৈ আনা বাবা পেণ্ট চেণ্টবোৰ লৈ আন কিতাপ মই চব ধুই দিম মই কাপোৰ আছে মাইকী নুধুৱে কাপোৰ থকাতকৈ কেলা নথকাই ভাল কি হ'ল এইখন কাপোৰ ধুংগে আকৌ এইখন লৈ যাওঁ এইখন ধুই দিওঁ নে ধুই দে চব ধু সেইবোৰ চব ধু এইখনো লৈ যাওঁ দেই মামা কাপোৰকেইটা ধুওঁগে আৰু মোৰ ভুলটো ক'ত জানা ৰাইজ মই তাক ভাল পাওঁতে কৈছিলে তুমি একো কৰিব নালাগে চব মই কৰিম সেইটো কাৰণে আজি কাপোৰখিনি মোক ধুবলৈ দিছে তাই মই কাপোৰখিনি ধুই লওঁ তাৰপিছত তাইক জাৰিম ৰ'ব চাই থাকক শুনিছা কোৱা এইটো কি কয় মই মাছকণ বনাই দিওঁগে হেৰি কৰিবা নহ'লে তুমি বনাব নালাগে আজি ভাত মাছ মই বনাম ভাত মাছ মই বনাম তাৰপৰা খাই গৈ কাঁহী বাতিখিনি মই দি দিম হ'ব তুমি চিৰিয়েল চাবা মোৰ ৰিলছো বনাব আছে ৰিলছ বনাবা দিবা মই কাপোৰকেইটা ধুই লওঁ দেই মই কাপোৰকেইটা ধুই দিওঁ তুমি কাপোৰ ধোৱা আৰু কেইটামান আছে ধুই দিবা লৈ আনা মই কাপোৰ ধুই ভালে পাওঁ এনেও তুমি লৈ আনা যোৱা কি কৰি আছা আনোগে ৰ'বা লৈ আনা লৈ আনা মোক এটাও ধুই দিবি হ'ব ধুই দিম শুনি তোৰ কাপোৰ আছে নেকি কিবা নাই মই ধুলো তোৰ আছে যে লৈ আনা বাবা পেণ্ট চেণ্টবোৰ লৈ আন কিতাপ মই চব ধুই দিম মই কাপোৰ ধুই এনেও ভালে পাওঁ মোৰ কাপোৰ ধুই ভালে পাওঁ মই চব ধুই দিম শুনিছা কোৱা মই চাহকণ বনাই দিওঁ নে তুমি বনাবা মোৰ ভোক লাগিছে তাৰমানে চাহকণ মই বনাব লাগিব নেকি বনাই দিয়া হ'ব বনাই দিম ভনীয়ে বনাব বোলে চাহ পানী হ'ব তুমি কাপোৰ ধোৱা নালাগে চাহকণ ময়ে বনাই দিম দিয়া এই কাপোৰকেইটা ফটককৈ হ'বই ধুই তোমালোকে হেৰি কৰাকৈ ইনষ্টাগ্ৰামৰ ৰিল বনোৱাকৈ হ'ব কাপোৰকেইটা ধুই সোনকালে আহিবা ভোক লাগিছে গৈ আছো মই ভাত বনাবলৈ আছে গৈ আছো খৰি তোৰ কাৰণে মোৰ খুচু কাপোৰকেইটা ধুই লওঁ মই ভাত বনাবলৈ আছে নহয় কাপোৰকেইটা ধুই লওঁ পটাপট চাহটো ক'ত গ'ল চাহ যাম কোৱা চাহ পেটি ক'ত আছে মই আনি দিব লাগে নেকি চাহ নিজে আনি লওঁ নহয় মই সুধিছোহে মই আনি লওঁ মই আনি লওঁ ধুই লওঁ ময়ে ধুম চব শুনিছা জানপা তোমাৰ কাপোৰ ধুই হৈছেনে হ'লে এই মই চফাকৈ ধুব লাগিব ন কাপোৰ আকৌ সোনকালে ধোৱা ধুই আছো জান তুমি ৰিল বনোৱাগে তাৰমানে নাই বনোৱা আকৌ মই বনাওঁগে মই কাপোৰ ধুই গৈ আছো হ'ব মই সেই মিনতি কণা হ'লে ভাল আছিলে এই আকৌখন ধুনীয়াকৈ এইকে লৈ আহিলোঁ ভলি গ'লোঁ আজি আৰু এই অৱস্থা এওঁ আহিছে নি আৰু এওঁ শুনিলে মাক কচম ফালিব দে মোক মই পটাপট কাপোৰকেইটা ধুই মেলি আকৌ মোক ভাত বনাবলৈ আছে এই শাক বনাবলৈ আছে আৰু এই ঢেৰ কাম ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনোৱা আছিল তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক মানে কমেণ্ট কৰি জনাব আৰু গাইজ ভিউজ নাহে কাৰণে আমি ভিডিঅ' বনাবলৈ মই মটিভেশ্যন নাপাওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাওঁ চেনেল ছাবস্ক্ৰাইব কৰি দিব ইয়াতকৈ ধামাধাৰ ভিডিঅ' আহি থাকিব আমাৰ চেনেলত তো গাইজ আজিলৈ বাই বাই